নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ নকিয়া নিউ মডেল 7+ মোবাইলটোৰ বিষয়ে। এই মোবাইলটোৰ মূল্য হৈছে 25,999 টকা। এই মোবাইলটোৰ ডিছপ্লে হৈছে 6 ইঞ্চি HD+ ডিছপ্লে আৰু মোবাইলটোৰ ৰেম হৈছে 4GB ৰেম আৰু এই মোবাইলটোৰ ষ্ট'ৰেজ হৈছে 64GB আৰু এই মোবাইলটোৰ বেটাৰী হৈছে 3800 mAh। আপোনালোকে দেখিবলৈ পাইছে যে এই মোবাইলটোত ডুৱেল কেমেৰা আছে, যিটো প্ৰাইমেৰী কেমেৰাটো 12 মেগাপিক্সেল আৰু ছেকেণ্ডেৰী কেমেৰাটো হ'ল 13 মেগাপিক্সেল। এই মোবাইলটোৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা হ'ল যে এই মোবাইলটোৰ ফ্ৰণ্ট কেমেৰা 16 মেগাপিক্সেল। চেলফি ল'বলৈ মানে বেষ্ট হ'ব। আপোনালোকে নিশ্চয় চেলফি লৈ ভাল পায়। আৰু এই মোবাইলটোৰ প্ৰি বুকিং অনলাইন 20 এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ'ব। যদি আপোনালোকে কোনোবাই প্ৰি বুকিং অনলাইন কৰিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিব। মই ৱেবছাইটটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে যদি এই মোবাইলটোৰ বিষয়ে আৰু কিবা জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।